স্বাগতম জনাইছোঁ নীলাম্বৰ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আচলতে বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, মানে ব্লগটো মই বনাম বুলি ভাবোঁ, কণ্টিনিউ দিম বুলি ভাবোঁ, কিন্তু সময় নাপাওঁ। আচলতে মানে ভগা চাকা লাগি থাকে না, জাৰ্ণি কৰি কৰি আৰু ৰাতি টাইম নাপাওঁ সমান। তো ভাবিছোঁ আজি এটা ভিডিঅ'টো দিওঁ। আজি আমি আছোঁ বৰ্তমান শোণিতপুৰত, আৰু আজি ইয়াতে লাষ্ট নাইট। আজি শ্ব' হোৱা কথা আছিল, শ্ব' নহ'ল, বৰষুণ দিছে। তো বৰষুণ দিয়াৰ কাৰণে এতিয়া শ্ব'টো কেঞ্চেল হ'ল। তাৰপিছত অহাকালি আমি যাম নাৰায়ণপুৰ, লখিমপুৰত। তো আজি পূৰা ভিডিঅ'টো চাই থাকক কণ্টিনিউ, আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিয়ক। তো চাই থাকক ভিডিঅ'। আৰু আছোঁ বৰ্তমান ৰুমত। আমি এতিয়া মানে যাবলৈ ওলাইছিলোঁ, কিন্তু বৰষুণ দিলে হঠাৎকৈ কেনে এতিয়া আৰু শুই আছোঁ ৰুমত। এতিয়া যোৱা নহ'ল। এতিয়া আমি মানে কি কৰিবি আৰু 10টা বাজিল। এতিয়া ভাত খাবলৈ যাওঁ পেণ্ডেলত। আছে লম্বু মোবাইল চাই আছে, তাৰপিছত অৰূপ আছে ফোন কৰি, গুৰুমা আছিল, গুৰুমা গ'ল, ই পেণ্ডেলত গ'ল। মানে বৰষুণ দি আছে ৰাস্তাত, কেনেকুৱা বৰষুণ দি আছে দেখাই যাম সকলোবোৰ। চাই থাকক আজিৰ ভিডিঅ'টো কণ্টিনিউ। আৰু এয়া আমি যাবলৈ ওলালোঁ ভাত খাবলৈ পেণ্ডেলত। এয়া ৰাস্তাত উঠিলোঁ। এয়া চাওক গাড়ী আহি আছে ইফালৰ পৰা, এয়া হাইৰত, এইটো হৈছে হাইৱে। তাৰপিছত এইখন গাড়ী আহি আছে ৰাস্তাত, আমি ইফালে পাৰ হ'ব লাগিব। এতিয়া গৈ আছোঁ ৰ লম্বু। গাইছ ঠাণ্ডা লাগি আছে ৰে, বিয়া ঠাণ্ডা লাগি আছে, উপায় নাই। এইফালে বৰষুণ, এইফালে হাইৰোড, তাকো গাড়ী স্পীডত আহি আছে। কিবা কৈ থাক, কিনো ক'ম আৰু ক কিবা কি ক'ম আৰু, ঠাণ্ডা আৰু বেহুদা ঠাণ্ডা লাগিছে বে। এইফালে অৰূপ আছে, আমি এতিয়া ভাত খাবলৈ গৈ আছোঁ। অৰূপে কিবা ক'ব? ঠাণ্ডা লাগছে, ঠাণ্ডা মানে বৰষুণত তিতি তিতি ভাত খাবলৈ গৈ আছোঁ। আহি গ'লোঁ, বৰষুণত তিতি তিতি আহি পালোঁ। মানে এতিয়া ভাত খাবলৈ লৈছোঁ। এয়া গৰম গৰম ভাত খুৱাই দি আছে। তাৰপিছত আছে লম্বু। ঠাণ্ডা আৰু গৰম ভাত। আচলতে আজি শ্ব' নহ'ল, এয়া পেণ্ডেলটো এইটো আছে আমাৰ প্ৰদীপ দা মানে IPL চাই আছে। IPL খেলা পূৰা ব্যস্ত হৈ আছে, চাওক পূৰা ব্যস্ত হৈ আছে IPL খেলা চাওক। গাইজ নীলম্বৰে গম নাপায়, IPLৰ ফুল মিনিং কি। IPL ডেইলি পইচা লগাই আছোঁ, ডেইলি গৈ আছে পইচাবিলাক। গৰম ভাত খাবলৈ লৈছোঁ। এইটো লম্বু খাই আছে ভাত। এই আমাৰ জ্যোতিষ, বৰষুণত তিতি অৱস্থা নাই। দুখৰ দিন আজি মানে শ্ব' নহ'ল, কিবা এটা কৈ দিয়া। কি কম, নহ'ল, ঠাণ্ডা লাগছে, গোটেই বৰষুণত জিকিলো। দানপত্ৰই জীৱন। ইয়াৰ ভাতটো খাওঁ আৰু ৰুমত যাওঁ আৰু। গাইছ এতিয়া আহিলোঁ আমি ভাত চাত খাই। মানে এতিয়া মানে তাতে মানে বহুত বৰষুণ দি আছে, বেছি মানে চমচমকৈ বৰষুণটো পৰি আছে। মানে দৰা দৰিকৈ গৈ ভাতটো খাই মানে আহিলোঁ। তো বৰষুণটো এৰাই নাই, আৰু লগ পাই আছোঁ অহাকালিলৈ। বাই বাই। এতিয়া ভাত খাই আহিলোঁ ৰুমত। মানে বৰষুণত তিতিলোঁ অকণমান। তো অহাকালি গৈ আছোঁ আমি নাৰায়ণপুৰলৈ, লখিমপুৰ। তো চাই থাকিব। গুড মৰ্ণিং চবকে। আজি হৈছে এপ্ৰিলৰ 1 তাৰিখ। তো আৰু এতিয়া আমি উঠিলোঁ, উঠি মেলি এতিয়া বেডিং চেডিং মানে জাপিব লাগিব। তাৰপিছত অলপ দেৰিকৈ আহি যাব গাড়ীত বেডিংটো উঠাই, তাৰপিছত জাৰ্ণি আৰম্ভ হ'ব আমাৰ। তো এতিয়া উঠিলোঁ জল্দি, এতিয়া মানে বিচনাখন জাপিব লাগে। তাৰপিছত চাই থাকক আৰু এনেকৈ হৈ গ'ল আমাৰ বেডিং চেডিং বন্ধা। মানে এয়া চাওক পূৰা বেগ চেগ পেকিং কৰি লৈছোঁ। তাৰপিছত এতিয়া গাড়ীখন আহিব, গাড়ীখন অহালৈ ৰখি আছোঁ। এতিয়া গা চা ধুই ল'লোঁ, পূৰা ফ্ৰেছ হৈ যোৱা। আৰু এতিয়া অৰূপে ওলাই আছে, এইটো বহি মোবাইল চাই আছে। তো আহক বাৰু গাড়ীখন। তো বন্ধুসকল, আৰু এনেকৈ বেডিং চেডিং ওলাই থ'লোঁ, এনেকৈ মানে দুৱাৰ মুখত ওলাই থ'লোঁ। মানে এইটো হৈছে ৰাস্তা, আৰু এতিয়া আমি চাহ খাবলৈ গৈ আছোঁ অৰূপ আৰু মই। মানে ৰাস্তাৰ দুৱাৰ মুখত ওলাই থ'লোঁ, মানে যাতে গাড়ীখন আহিলে চিনি পায় আমাক, আমাৰ ৰুমটো। এইটো লম্বু ওলাই আছে, এতিয়া বেডিং চেডিং ওলাই থৈ দিলোঁ। তাৰপিছত এতিয়া চাহ খাবলৈ গৈ আছোঁ, আৰু এইটো হৈছে মেইন হাইৱে। চাহ এতিয়া চাহ খাই আহোঁ অলপমান। এতিয়া আমি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰিবলৈ লৈছোঁ। এয়া ৰুটি, তাৰপিছত ঘুগুনি, আৰু খাই আছে ৰুটি ঘুগুনি। তাৰপিছত এয়া খাই দিয়ে এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম আৰু আজিৰ। খাই লওঁ নেকি?
আৰু এনেকৈ চাহ পুৰি মানে ৰুটি চুটি খাই দি আহিলোঁ। এতিয়া খাই দিয়ে মানে গাড়ীখন অহা নাই, গাড়ীখন অহালৈ ৰখি আছোঁ। গাড়ীখন আহিলে এতিয়া আমি যাওঁ। এয়া ওলাই থৈ দিছোঁ বেদি। মোৰ প্ৰথমতে আৰু এনেকৈ আমি বেডিং চেডিং উঠালোঁ। এতিয়া গৈ আছোঁ আমি নাৰায়ণপুৰলৈ যাত্ৰা আৰম্ভ। ফাইনেলি শোণিতপুৰৰ পৰা আহি আমি ইয়াতে আহি পালোঁ নাৰায়ণপুৰ। আৰু নাৰায়ণপুৰত এতিয়া আমি পেণ্ডেল আহি পালোঁ। এইটো আমাৰ পেণ্ডেল। তাৰপিছত এতিয়া আমি গাড়ীৰ পৰা নামি মানে ভোক লাগিছে, ভাত খাবলৈ যাম। চাই থাকক, এইটো আমাৰ সুমন দা আহি পালে। আহি পালোঁ ফাইনেলি। আৰু ময়ো এটা ব্লগিং কৰি আছোঁ, গতিকে মোৰ চেনেলটো চাবলৈ নাপাহৰিব। সুমন চৌধুৰী এণ্টাৰটেইনমেণ্ট। অ'কে, এতিয়া আমি ভাত খাবলৈ গৈছোঁ। আৰু পেণ্ডেল আহি পালোঁ। সেয়া পেণ্ডেলৰ মানে অৱস্থাটো কণ্ডিশ্যন ইমান ভাল নহয়, মানে পথাৰবিলাক চাৰিওফালে পানী। এইটোৱে পেণ্ডেল। আহি পালোঁ নাৰায়ণপুৰ। এতিয়া পাকঘৰত ভাত খাবলৈ গৈ আছোঁ। আৰু আহি পালোঁ পাকঘৰ। এতিয়া পাকঘৰৰ মানে ভাতটো হোৱা নাই, গতিকে এইফালে আছে এখন ডাঙৰ পথাৰ চাওক। আৰু এয়া সুমন দাই ৰিল বনাই আছে। তাৰপিছত এইটোৱে পেণ্ডেল। তো এতিয়া ভাত চাত খাই দিয়ে, এতিয়া ৰুমত যাব লাগিব। আৰু ইয়াৰ পৰা ৰিল বনাত ব্যস্ত হৈ আছে। গতিকে বিহু আহি পালে আৰু বেছি দিন নাই, আৰু আছে এসপ্তাহমান বিহু আহিবৰ কাৰণে। আৰু আমাৰ পেণ্ডেলো শেষ হ'ব হৈছে। তাৰপিছত খাই আহিলোঁ ভাত। এতিয়া ভাত খাই দিয়ে মানে এতিয়া ৰখি আছোঁ ইয়াতে। ৰখি আছোঁ মানে এতিয়া আমি ৰুম যোৱালৈ বাছ চাই আছোঁ। মানে ৰুম যেতিয়া দিয়ে তেতিয়া যাওঁ আৰু ৰুমত। তো গতিকে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানটো সমাপ্ত কৰিছোঁ। তো যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।